ব্লগছ। নমস্কাৰ, মই পিংকি দাস। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। মোৰ এইটো আজি প্ৰথম ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। মই মোৰ এই চেনেলটোত মোৰ দৈনন্দিন জীৱনৰ আৰু লগতে কিছুমান ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এইটো আজি মোৰ প্ৰথম ভিডিঅ', কিবা ভুল হৈ যাব পাৰে আৰু যদি ভুল হৈ যায় তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু লগতে ভুলবোৰ শুধৰাই দিব। আপোনালোকে শ্বেয়াৰ কৰিব পাৰে কেনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ'বোৰ বিচাৰে আৰু মই চেষ্টা কৰিম আপোনালোকে বিচৰা ধৰণৰ ৰেচিপি ভিডিঅ'বোৰ দিবলৈ। এতিয়া ৰাতিপুৱা 9 বাজিছে আৰু মই গা পা ধুই ধুনীয়াকৈ আজৰি হৈ ল'লোঁ। এতিয়া প্ৰথমে মই একাপ বনাম চাহ আৰু চাহকাপ খাই লৈ বনাম মই ভাত আৰু আপোনালোককো দেখাই থাকিবলৈ চেষ্টা কৰিম মই কেনেদৰে কি বনাওঁ। এতিয়া মই গেছটো জ্বলাই লৈ ধুনীয়াকৈ চচপেনটো পাতি দিছোঁ আৰু দিছোঁ আৰু দিছোঁ কেইটামান চাহপাত। নৰ্মেলি আমি যিটো চাহপাত খাওঁ সেইটো আৰু অকণমান আদা খুন্দি দি দিছোঁ আৰু লগতে দিছোঁ গৰু গাখীৰ আৰু মোৰ চায়াহাৰি দি গাখীৰ চাহ কোনে কোনে খাই ভাল পায় কমেণ্টত জনাই। চাহকাপ লৈ ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ। তো ভিডিঅ'টো শেষলৈকে। দুপৰীয়া ভাত খাই তেনেকৈয়ে খালোঁ আৰু আচলতে দুপৰীয়া ভিডিঅ' কৰা নহ'লেই, লৰালৰিকৈ ভাতটো খাই দিয়াই হ'ল। তো এতিয়া ৰাতি বাজিছে 8টা আৰু মই ইয়াত পাকঘৰত আহিছোঁ। ধুনীয়াকৈ বনাই লওঁ। মই বস্তুখিনি ৰেডি কৰিয়ে থৈছোঁ, এতিয়া বনাবহে লাগে। তো ব'লক আপোনালোকক বনাম মই তিয়ঁহ আৰু মাছৰ জোল। এবাৰ বনাই খাই চাবচোন, খুবেই সোৱাদ হয়। আৰু এয়া মই তিয়ঁহ যোগাৰ কৰি লৈছোঁ। তিয়ঁহ আৰু আলু মই একেলগে ধুই ধুনীয়াকৈ বাতি এটা লৈ লৈছোঁ আৰু লগতে মছলা লৈছোঁ বিলাহী, আদা, নহৰু আৰু জলকীয়া আৰু লগতে মই জিৰা পাউডাৰ অকণমান লৈছোঁ আৰু এয়া মাছ ভজা কেৰাহীখনতে পিঁয়াজ আৰু জলকীয়াখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু আদা নহৰুখিনিও তেলতে মই ভালদৰে ভাজি ল'ম। ভজা হৈ গ'ল আৰু ইয়াতে মই বিলাহীখিনি দি ভালদৰে ভাজি ল'ম। আৰু এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই কাটি থোৱা তিয়ঁহ আৰু আলুখিনি ধুনীয়াকৈ ইয়াতে দি লৈ ভালদৰে ভাজি ল'ম। এয়াও আপোনালোকে তিয়ঁহটো যদি বইল কৰি ল'ব বিচাৰে কৰি ল'ব পাৰে, নকৰিলেও নাই। মই কৰি লোৱা নাই বাৰু। গোটেইখিনি অলপমান ভজাৰ পাছতহে সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু লগতে মই এগিলাচ পানী দিছোঁ আৰু এটা উতল অহাৰ পাছত ধুনীয়াকৈ মই মাছ কেইপিচ দি দিছোঁ। ভাতকেইটা এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু হৈয়ে গ'ল আমাৰ মাছৰ জোলখন। জনাব। সময় এতিয়া 11 বাজিব হ'ল। ভাত পানী খাই আজৰি হ'লোঁ, গতিকে মই মোৰ ব্লগটো ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব আৰু আপোনালোকৰ বহুমূলীয়া সময়খিনি দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।